এতিয়া আমি গৈছোঁ ইহঁতৰ গাঁৱৰ ঘৰত। কি আছিল গাঁওখনৰ নাম? চাচনি, নাহৰকটীয়া চাচনি। তাৰ গাঁৱত গৈছোঁ। তাত আমি এইবাৰ অলপ মানে আপাৰত আছোঁ, তো আপাৰত মানে অকণমান বেলেগ টাইপত বিহু হয়, তো এইবোৰ আপোনালোকক দেখাই আছোঁ। আমি উদয়নগৰ ঘৰ আহি পালোঁ। ইয়াতে অকণমান ৰেষ্ট ল'ম। এতিয়া বিহু চিহু কৰিব লাগিব অলপ। বিহু চিহু অকণমান কৰি কিনে আকৌ ৰাতি ইয়াৰ পৰা ওলাই দিম। ইয়াতে আমাক এতিয়া চাহ দিলে উদয়নগৰ গাঁৱৰ ঘৰত। এতিয়া চাহ এইটো কিবা বেলেগ লাড়ুহে, ৰঙা। এইটো কি লাড়ু? এইটো কিবা বেলেগ টাইপৰ লাড়ু, ৰঙা টাইপৰ লাড়ু। বাৰু খাই চাওঁ, খাই কিনে প্ৰণৱ আৰু খুদাই গাহৰি এতিয়া পুৰিব, তাৰে যোজা কৰি আছে। এই ইয়াতে এটা বস্তু দেখিলোঁ মই চকুত পৰিলে, দেখাই আছোঁ ৰ'ব দেই, 1 মিনিট দেখাই আছোঁ। এইটো ওপৰতে বান্ধি আছে, ইয়াতে 20টা আছে, বাকীবোৰ ঠিকে আছে, কিন্তু লাষ্টৰটোৱে কি আহিল? এতিয়া আচল বস্তুটো বিহু বুলি চাচনিৰ মেইন বস্তু এইটো কি নাম আছিলে? ৰহি। আচ্ছা, খাই লওঁ। মোটামুটি মদ বুলিয়ে ক'ব পাৰি। এইটো মদেই আমাৰ ইয়াত ৰহি সাজ বুলি নাই, তাইক মদ বুলি কৈ তাইক এইটো উলিয়াই দিব। তো খাব লাগিব বোলে, অকণমান হ'লেও নিয়ম কৰিবই লাগিব। তো দাইদোষ নধৰিব আৰু অকণমান খাই দিওঁ। আহিছোঁ তেতিয়া অকণমান খাই দিওঁ আৰু। বনাব কৈ দিয়ক। আমাৰ মাহঁতে আছিলে আৰু তাৰপিছত তলত হেৰি ফটোৱা এটা পাতি ল'ব লাগে, তাৰ ওপৰত মানে আকৌ হেৰি বিন্ধা থকা কাহিনী দিব লাগে। তাৰপিছত ভাত নেলাগিলে মানে চাইডে চাইডে এনেকৈ কাপোৰ মেৰিয়াই দিব লাগে। বৰা চাউল আৰু একদম মানে খাটি আৰু একো মিক্স নাই। তাৰপিছত এইটো আমাৰ সোণালৰ মানে এতিয়া আমাৰ সোণাল কৈছে এই মৃত্যুকৰটো দিব লাগে। দেউতাহঁতৰ যিটো শ্ৰাদ্ধ হয় ন, আজি আমি ৰঙালী বিহুত মানে গৰু বিহুৰ দিনাখন তেওঁলোকক আমি সন্মান তাৰমানে আগবঢ়াওঁ মানে। তাৰপিছত আৰু বিহু সংক্ৰান্তিত মানে এইটো থাকেই সদায় পৰম্পৰা সোণাল কছাৰী। তাৰপিছত মোৰ কি ক'ম বাৰু।